52 আউট। অবিশ্বাসীয়। ফিল্ডত 6 কোবাই অৰ্ধশতক পাৰ কৰাৰ পিছত এখন হাতেৰে নিৰ্বিকাৰ ভংগীমাৰে দৰ্শকৰ অভিবাদন গ্ৰহণ কৰি মানুহৰ বুকুত খলকনি তুলিছিলহে পিছৰ বলটোত তুমি হঠাতে পেভিলিয়নমুখী হলা। অভিলেখ ৰচি অতি কম বলত হাফ চেঞ্চুৰী কোবোৱা সেই বিশ্বজয়ী ইনিংছটো চাই থকা দৰ্শকসকলে ভাবিবই পৰা নাই কি হৈ গ'ল। এক ভীষণ অতৃপ্ত প্ৰাণ লৈ বিস্ময় বিমুক্ত চকুবোৰে কেৱল তোমাক চাইছে। তোমাৰ পেভিলিয়নমুখী খোজৰ তালত দৰ্শকৰ হাতবোৰে স্বতঃস্ফূৰ্তভাৱে চাপৰি বজাই আছে, কিন্তু কোনেও বিশ্বাস কৰিব পৰা নাই কিদৰে ঘটি গ'ল ঘটনাটো। তোমাৰ ভুল হ'বই নোৱাৰে। হ'লে সতীৰ্থ খেলুৱৈৰ ফাউল প্লে, নহ'লে আম্পায়াৰৰ ভুল। থাৰ্ড আম্পায়াৰৰ সিদ্ধান্তলৈ বাট নোচোৱাকৈ তুমি উভতি গ'লা উভতি নহাৰ বাটেৰে। জীৱনটো দীঘল নহয়, বিশাল হ'ব লাগে অন্তৰখন। কেই অভাৰ খেলিলা নহয়, কিমান ৰান কোবালা সেইটোহে বেছি দৰকাৰী। তোমাৰ সামগ্ৰিক স্ক'ৰ নিকট ভৱিষ্যতে কোনেও চোৱা সম্ভৱ নহয়। তোমাৰ শতকৰ অভিলেখ কোনেও অতিক্ৰম কৰাৰ সম্ভাৱনা নাই। যি প্লেটফৰ্মতে খেলিছা প্ৰত্যেকতে দৃষ্টিনন্দন শ্বট কোবাই কেৱল হাততালি বুটলিছা। যিখন ষ্টেডিয়ামলৈ গৈছা কেৱল তোমাৰ নামেৰে মুখৰ হৈছে গেলাৰী। দলৰ সংকটপূৰ্ণ সময়ত তুমি ত্ৰাণকৰ্তাৰ ৰূপ লৈছা। তোমাৰ প্ৰদৰ্শনেৰে গোটেই দল আগবাঢ়ি গৈছে। তোমাৰ যুঁজাৰু মানসিকতাই সমগ্ৰ দলক উদ্যমী কৰিছে। তোমাৰ নিপুণ শৈলীয়ে শিকাৰুক বাট দেখুৱাই আহিছে। কিন্তু এইখন খেলত তোমাক শতক চাবলৈ বিচাৰিছিল সকলোৱে। শতকৰ শেষত দুয়োখন হাত দাঙিবা। পূৰ্ণ অভাৰ ক্ৰীজত থাকি উল্লাসিত দৰ্শকৰ চকু তৃপ্ত কৰি যাব বুলি হেঁপাহ কৰি আছিল সকলোৱে। সকলোৱে জানে থাৰ্ড আম্পায়াৰৰ সিদ্ধান্ত কি হ'ব। সকলোৱে জানে আৰু একো চমক নঘটে। পেভিলিয়নলৈ গৈ খেলুৱৈ আৰু উভতি নাহে, কিন্তু অতৃপ্ত সচকিত শোকাৰ্ত মানুহবোৰ প্ৰচণ্ড আশাৰে বাট চাই আছে থাৰ্ড আম্পায়াৰৰ সিদ্ধান্তলৈ। শব্দ ব্ৰহ্ম, আত্মা অমৰ। আমি নেজানো আপুনি দেখিছেনে, আমি নেজানো দাদা আপুনি শুনিছেনে নাই। আমি সকলোৱে কেৱল মনে প্ৰাণে আপোনাৰ ন্যায় বিচাৰি আছোঁ। কৈ আছোঁ, লিখি আছোঁ, ৰৈ আছোঁ ধৈৰ্য সহকাৰে। আপুনি ন্যায় পাবই, তেতিয়াহে আমাৰো আইনৰ ওপৰত সম্পূৰ্ণ আস্থা ৰ'ব। জয় জুবিন দা। #জাষ্টিছ ফৰ জুবিন গাৰ্গ।